हेलो बंधु बान्धवीসকল स्वागतम जनाइছোঁ गुणগুণ চেনেলৰ অন্য এটি ব্লগলৈ। আৰু আজি গুণগুণক কিবা এটা নতুন খুৱাম বুলি ভাবিলোঁ, সেয়েহে আজি দোকানৰ পৰা লৈ আহিলোঁ ভীম ভিটা। এইটোৰ দামটো বেছি নহয়, 265। খুৱাই চাওঁচোন বাৰু কিমান খায় তাই। আৰু এইটো 6 মান্থৰ ওপৰৰ বেবীক খুৱাব পাৰে, আৰু লগতে প্ৰেগনেঞ্চি বা বুঢ়া মানুহ এইবোৰ আপুনি চবকে খুৱাব পাৰে। আৰু এইটো আপুনি সদায় হাইজেনিক জেগাত ষ্ট'ৰ কৰিব আৰু ড্ৰাই প্ৰেছত অলপ ৰাখিব, যাতে এইটো সোনকালে বেয়া নহয় তেতিয়া। আৰু এইটো কেনেকৈ বনাব লাগে ইয়াত এইখনত লিখা আছে। ইয়াত আপুনি এচামুচ গাখীৰ ল'ব, একাপ পানী, তাত আপুনি গাখীৰটো মিহলাই তাত 2 চামুচ চাহ চামুচেৰে 2 চামুচমান দি পেলাই ধুনীয়াকৈ গুলি লৈ এইটো আপুনি অলপ গৰম পানীত 5-3 মিনিটমান উতলাব। ধুনীয়া পেষ্ট এটা ৰেডি হৈ যাব। এইটো আপোনাৰ কেঁচুৱা, শিশু, গৰ্ভৱতী মহিলা, ইয়াত লিখা আছে বৃদ্ধ, অসুখীয়া ৰোগী সকলো কাৰণে উপযোগী হয়। গেষ্ট্ৰিক, পেটৰ বিষ এইবোৰো নাইকিয়া হয়। আৰু বিশেষকৈ এইটো আপোনাৰ অসমৰে প্ৰডাক্ট হয়, মাজুলীত বনোৱা হয়, যিহেতু এইটো ইউজ কৰি চাব পাৰে। ভালেই পাইছোঁ বাৰু বনাবৰ কাৰণে। আৰু এতিয়া মই বনাবৰ কাৰণে লৈছোঁ, তাই জোখৰ পানী একাপ লৈছোঁ। পানীটো অলপ গৰম হ'ব দিব। আৰু ইয়াত যিহেতু আমি তাইক নান গাখীৰ খুৱাই আছোঁ, তো নান গাখীৰৰ চামুচেৰে একাপ পানীত এচামুচ গাখীৰ দি লৈছোঁ তাত। আৰু এইটো যেতিয়া অলপ কুহুমীয়া হ'ব তেতিয়া তাত আপুনি চাহ চামুচেৰে 2 চামুচ দিব দিয়ে, কিন্তু যিহেতু তাই প্ৰথম অৱস্থা হয় সেইটো কাৰণে মই এচামুচ এনে মিলাই পিনে খাব চাইছোঁ কিমানখিনি তাই খাই বা। তো এচামুচ পাউডাৰ দিছোঁ, ভীম পাউডাৰ, তো দি পেলাই অলপ ধুনীয়াকৈ এনেকৈ উতলিব দিছোঁ। যেতিয়া অলপ ডাঠ হয় নহয় তেতিয়া আপুনি বস্তুটো নমাই দিব। খুৱাই চাব পাৰে, যিহেতু একো অনিষ্ট নহয়। আৰু যদি তাই নাখায়ো বা সৰু ল'ৰা ছোৱালী নাখায়, আমি খাই দিব পাৰিম, সেইটো কাৰণে চিন্তা কৰা নাই জানো। নাখালেও বস্তুটো পেলনি নাযায়, খাব পাৰিম আমি। তো আপোনালোকক চাই থাকিব গোটেই পেষ্টটো কেনেকুৱা হয়। কিন্তু পেষ্টটো অলপ হেৰি নিচিনা লাগে দেই, মই খাই চাইছিলোঁ অলপমান। চাটু গুড়া আগতে খাইছিলোঁ ন আমি, তো চাটু গুড়াৰ নিচিনা টেষ্টটো অলপ আহে। আৰু ইয়াত অলপ চেনি এড কৰিব দিছিলে, আৰু আমি গুণগুণক এতিয়া চেনি খোৱা নাই, সেয়েহে মিচিৰিৰ দানা এটা তাতে দি দিছোঁ। ধুনীয়াকৈ উতলাই ৰাখিছোঁ বস্তুটো। আৰু এনেকুৱা হৈছে পেষ্টটো দেখিবলৈ। অলপ উলিয়াই লৈছোঁ, অলপ ৰাখি দিছোঁ, কিন্তু নাখাব পাৰে। ইয়াতে খুৱাব লৈছোঁ, চাচোন কেনেকুৱা কৰিব মুখখন একেবাৰে। নাখায়, একোৱে বস্তুৱে নাখায় তাই। এচামুচ 2 চামুচমান খোৱালৈ যেনিবা কিবাকৈ কন্দুৱাই। লগ পাই আছোঁ নেক্সট এটা ভিডিঅ'।